हेलो एवरीवन मोर चेनेलर अन्य एटी भिडिओলৈ সকলোকে স্বাগতম জনালো আৰু প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিলো আৰু এয়া হৈছে আমাৰ এনাজৰী সাংস্কৃতিক গোষ্ঠী উদালগুৰি আজি আমি আহিছো ৰঙালী বিহুৰ কাৰণে কি হৈছে পতাকা উত্তোলনত গান গাব হয় না মঞ্চ উদ্বোধন হয় পতাকা উত্তোলন হয় আৰু এইটো মোৰ বান্ধৱী হেৱালি বেষ্ট ফ্ৰেণ্ড মোৰ তাইতে সৰুৰ পৰা আহিছে কিন্তু আৰু এইটো মোৰ ভণ্টি টাকুনি ভণ্টি গাগৰি ককালত ৰদালি দুগালত মৰু মৰু লাগে তোমাৰে ৰূপত লাহৰি লাহৰি এটি এটি খোজ উঠিছে ধুমুৰ মনৰে লৈ যাব ধৰি লৈ যাব খেৱালি নেৱালি এয়া বিষ্ণুৰাভা কৃষ্টি প্ৰাংগণত পতাকা উত্তোলনৰ গীত সমাপ্ত হোৱাৰ লগে লগে আমি আহি পালোঁ শ্বহীদ বেদীলৈ। এয়া আমাৰ ওদালগুৰিৰ শ্বহীদ বেদী। যিহেতু বিহুৰ শুভ কাম আৰম্ভ হ'ব সেয়েহে তাৰে আগতে আমাৰ শ্বহীদসকলক সুঁৱৰি আমাৰ বিহুৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। আৰু এয়া মই গীতৰ মুহূৰ্তৰ পৰা কিছু ভিডিঅ' আপোনালোকলৈ পঠিয়ালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আজিৰ দিনটো আমি এনেদৰেই গীত মাত পৰিৱেশন কৰি সকলোৱে মিলি জুলি ফূৰ্তি ধেমালি কৰিলোঁ। আকৌ এবাৰ আপোনালোকলৈ হেপী ৰঙালী বিহু। ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। বাই বাই।